এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত মই দেখুৱাবলৈ গৈ আছোঁ যে খেতিয়কে কেনেকৈ ড্ৰেগন ফ্ৰুইট লগত কেপচিকাম আৰু লগতে তেওঁলোকে আপেল বগৰী কেনেকৈ খেতি কৰিছে। এই খেতিটোত এজন কৃষকে আপোনালোকৰ মাজত ধুনীয়াকৈ ড্ৰেগন ফ্ৰুইটৰ মাজে মাজে কেপচিকাম খেতি লগাইছে। লগত ছাইডতে এটা পুখুৰী আছে। এই পুখুৰীটোত তেওঁলোকে মাছ দিয়াৰ উপৰিও সেই পুখুৰীটোৰ পৰা তেওঁলোকে পানীও দিব পাৰে। আৰু লগতে এইখিনি দেখিছে আপোনালোকে যে ধুনীয়াকৈ ড্ৰেগন ফ্ৰুইটৰ মাজত কেপচিকাম খেতিখিনি ধুনীয়াকৈ লগাইছে। গতিকে এবিঘা মাটিতে বা 2 বিঘা মাটিতে ধুনীয়াকৈ গোটেইখিনি খেতি কৰিব পাৰে। আৰু এয়া দেখিছে কাষতে এখন আপেল বগৰী বাগান আছে। আৰু আপেল বগৰী বাগানখনতো ধুনীয়াকৈ গোটেইখিনি আপেল বগৰী বিভিন্ন জাতৰ আপেল বগৰী লগাই নিজৰ উৎপাদনটো বঢ়াইছে আৰু ইনকামটো সেই হিচাপে বহুতখিনি বাঢ়ি গৈছে। আৰু এই আপেল বগৰী বিভিন্ন জাতৰ আছে। প্ৰায় 10 বিধমান আপেল বগৰী লগাইছে। আৰু অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজত মই দেখুৱাম কৃষকজনে কেনেকৈ এই খেতিখিনি আগবঢ়াই লৈ গৈছে। আজি আপোনালোকৰ মাজত মই দেখুৱাব গৈছোঁ যে এজন খেতিয়কে কেনেকৈ ধুনীয়াকৈ 2 বা 4 বিঘা মাটি নিজে যদি লয় আপেল বগৰীৰ লগতে বিভিন্ন ধৰণৰ খেতিখিনি একেলগে কৰিব পাৰে। গতিকে আমাৰ এই ভিডিঅ'টো চোৱা কৃষকসকলে যাতে সকলোৱে এটা উৎসাহেৰে আগবাঢ়ি আহে। আৰু অন্য ভিডিঅ'ত মই এই বিষয়ে আপোনালোকৰ মাজত কেনেকৈ গোটেইকেইটা খেতি লগাব পাৰি, ইয়াৰ বেমাৰ আজাৰ কি, এই বিষয়ে আপোনালোকক অৱগত কৰিম পৰৱৰ্তী ভিডিঅ'ৰ জৰিয়তে। Esse é o mais feliz, mas I'm not gonna know. You know, I see that. You know, get no video from no guy. I see you go right here, but not easy.